হুঁচৰি গাই গৃহস্থই চাকি ধূপ ধূনা জ্বলাই কালিলৈ গধূলি হুঁচৰি জুৰিম শৰাই খনি থবি সজাই মোৰাই ঐ শৰাই খনি থবি সজাই গৰু বিহুৰ গধূলি হুঁচৰি গাই গৃহস্থই চাকি ধূপ ধূনা জ্বলাই কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাই খনি থবি সজাই মোৰাই ঐ শৰাই খনি থবি সজাই গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থই ৰাইজক সেৱা জনাই মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ বছৰটি যেন কুশলে যায় মোৰাই ঐ বছৰটি যেন কুশলে যায় ঢোলে তালে খোলে হুঁচৰি গাই হুঁচৰিৰ তুলনা পাবলৈ নাই ৰাইজৰ পদ ধূল সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। আজি যিহেতু গৰু বিহু আপোনালোকে দেখিছে সমগ্ৰ বিশ্ব কৰোনাৰ মহামাৰীৰ আতংকিত হৈ আছে লকডাউন চলি আছে সকলো ৰাইজ গৃহবন্দী তেনেস্থলত আমি সমূহ অসমবাসী ৰাইজে আমি ঘৰতে থাকি আজি গৰু বিহু পালন কৰিছোঁ গৰুক নোৱা ধোৱাৰ যি পৰম্পৰা ঘৰতেই নোৱা ধোৱা কৰি গৰুক গা ধুৱাইছোঁ আৰু বাকী যি আমাৰ পৰম্পৰা আছে জ্যেষ্ঠজনক সন্মান কৰা সেৱা কৰা আমাৰ সেই সকলোবিলাক পৰম্পৰা আমি সকলোৱে যাতে ঘৰতে থাকি উদযাপন কৰোঁ তাৰ বাবে সমূহ অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ আৰু বিহু আমাৰ সকলোৰে বাপতি সাহোন এই বিহুটোক আমি চৰকাৰে যি আজি লকডাউনৰ সময়ত যি নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মখিনি মানি চলি যাতে আমি উদযাপন কৰোঁ তাৰ বাবে আমি সমূহ অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ।